কোনো এটা মানুহ নাহিছে অ' চেনিটাইজাৰ কৰিবলৈ। টেবুল ইয়াত কি কৰি আছে? কি এইবিলাক হাতত? পানী মৰা ঘৰ চাব। এইবিলাক কি হয় অসভ্য ফালি? ইয়াত অলৰেডি পাৰ হৈ যাব মানুহবিলাক। টেবুল ভিতৰলৈ নে? মই ভাবিছো আপুনি মোক গামোচা পিন্ধাব, আপুনি মোক গালিহে পাৰিছে। খোচত মূৰ ছিঙি যাব তোৰ। টেবুল ভিতৰলৈ নে? পাও মৰিব, কৰোণা হৈ চব মৰিব। ভিতৰ নে? মৰি যাওক। ই তেলেকে চাই আছে, অকমান ধৰি দিয়ক ই চা। কি হৈছে? নমাই দিয়কচোন চা। কোনে উঠাইছিল ইয়াত? উঠাওতে উঠিলো, নামিব নোৱাৰা হলো চা। ধৰ এইফালে, ধৰ এডালত ধৰ। লৈ যা। আপুনি ভিতৰলৈ যায় যদি আপুনিয়ে থৈ আহকচোন। কাণটোলে চৰ মূৰ ছিগি যাব। চিধা যা। মই নিম। অমল, আন চব আগৰ নিচিনা তো একবাৰে বাঘ হৈ গৈছিল, বেজা মেকুৰী হৈ আহিছে। তাৰ মোচন চোৱা, সি মানুহ চেনিটাইজাৰ কৰে, সি পানীৰ ঘৰ বনায়। দে টেবুল চেবুল ভাঙি পেলাম যা। কি কোনে টেবুল ভাঙে? এইজনীয়ে। আমি না হ'ব পইচা মাৰি পেলাম। ইচ্ছা এটা কিন্তু আছিলে চা। কি ইচ্ছা? মানুহৰ চেনিটাইজাৰ দি কৰোণা বেমাৰৰ পৰা বচাই দিয়া। তাৰ সতা শুনক, হালাৰ হালা কিয় মাতে? এফালা এদিনী চাই ৰম ৰ। ইয়াত একদম ৰখি থাকা। তোমাৰ ইচ্ছা মই পূৰণ কৰিম। মোৰ পৰা আপুনি কি ইচ্ছা কৰিছে? কমল পইচা কমলৰ লগত মই কি ইচ্ছা পূৰণ কৰিম? কমলক লৈ তুমি ইচ্ছা পূৰণ কৰিব নালাগে। মই কালি চেনিটাইজাৰ আনি থৈছো। তুমি বটল এটাত ভৰাই লৈ থানাৰ সন্মুখত ৰৈ থাকিবা। তাত যিমান মানুহ অহা যোৱা কৰে সকলোকে তুমি চেনিটাইজাৰ মাৰিবা। হ'ব ছাৰ। ছাৰ, কালি যে চেনিটাইজাৰ মই আনি দিছিলো, ছাৰ। ইয়াক এক বটল ভৰাই দিয়া। কিয় ছাৰ? এই মূৰত মানে চেম্পু দিছিলো যে, অকণ মূৰত ঘঁহিবলৈ লাগে। পইচা আপুনি যে দুখীয়া মানুহক সহায় কৰে, আপুনি শেষৰ কালটো কিমান ভাল হৈ যাব চাবচোন। আপুনি এচাই চাপা ডাইৰেক্ট হাবিলা হৈ যাব পাৰে। মজা আশীৰ্বাদ দিছা দেই। ছাৰ, ইয়াত চোন চেনিটাইজাৰ খিনি নাই। চেনিটাইজাৰ নাই মাই দক। চেনিটাইজাৰ আকৌ ক'ত গ'ল? কি হ'ল? ছাৰ, চেনিটাইজাৰ খিনি লৈছিল নেকি? কৰ পৰা? আমাৰ ৰাকেশ দাৰ টেবুলৰ ওচৰতে থৈ দিছিলো, নাই এতিয়া। মোৰ কাম নাই আৰু। কি ননচেন্স কথা কোৱা তই? তাৰ পৰা চেনিটাইজাৰ খিনি কি হ'লনো? লাঞ্চৰ টাইম হয় না নহয়? হয়। ভাত খাবা গেছি যা। চিৰিয়াছ টাইমত ফটো এদিন কথা নকবচোন। বেছি চিৰিয়াছ নেদেখাবিচোন তই। ইমানে যদি চিৰিয়াছ তেনেহ'লে চেনিটাইজাৰ ক'ত গেল? ফটোৱা কি হ'ল চেনিটাইজাৰ খিনি? জীৱনৰ এটাই ইচ্ছা আছিল খাটাচি বাইদেউ, সেইটো পূৰণ নহলো। কি ইচ্ছা? এই বেমাৰ সময়ত মানুহৰ চেনিটাইজাৰ দি বিপদৰ পৰা বচোৱা। হয় দে, সেইটো পূৰণ নহলো। কি কৰিবি, উপায় নাই। একচুৱেলি পূৰণ বস্তুটোৱে বেয়াও। মানে পূৰণ নেতাখন কিমান টান, কিন্তু এটা পূৰণ ভালো আছে। কি পূৰণ? পাঁচপূৰণ। দালি কেইটামান তিয়াই থওক, 4-5টা হুচেল মাৰি দিয়ক। 5 পুৰণা কেঁচা জলকীয়া দি চম্ভাৰখন মাৰি দিয়ক। সেইখন দালি খাবা। সৰ কথা ক'ত নিছা তই? বাইদেউ, চেনিটাইজাৰ খিনি লৈছিল নেকি ন? কি ফালতু কথা কবাইছে? আমাৰ কি খাম্বন নাই হে?
তই নি ঘনীয়ক দিলি নে কিবা অ? চৰ মাৰি দিম যি টি কথা নকবি অ বাইদেউ 5 পূৰণ 50 কিমান অ? 5 পূৰণ 50 250 250? অ ইমান নহ'ব চাগে 250 5 পূৰণ 50 কেনেকে 250? এছা এইটো 5 এইটো 50 পূৰণ কৰিলে কিমান হয় 250 হয় নে নহয় আপুনি পূৰণ নেওতাত লাগি আছে মই সুধিছো 5 পূৰণ 50 গ্ৰামৰ দাম কিন্তু জাগাত তাফৰাই লাইমু হা উল্টা ফুল্টা কথা কৈছ না চেদাই লাইমু চেলাই দিব স্যার স্যানিটাইজার গাইব বলে হয় হে ছাৰ চবতে বিচাৰিলো ক'তো নাপালো একো এটা দায়িত্ব ভালকৈ পালন কৰিব নোৱাৰা ন যোৱা ইমিডিয়েট বিচাৰা 5 মিনিটৰ ভিতৰত মোৰ আগত চেনিটাইজাৰ লাগিব কি হৈছে হে তাৰ কণ্ডিশ্যনটো দেখা পাই হাঁহি উঠছে স্যার খেলটো মইহে খেলছো মানে স্যানিটাইজারটো মইহে গাইব করছো না স্যার তার মাথাটো অলপ গরম করে দিছো কিয়? এনে অলপ তামসা আৰু স্যার এতিয়া ফূৰ্তিত ঠাট্টা মস্কৰা কৰাৰ সময় নহয় বসুমতাৰী বহুত বেয়া চিটুৱেশ্যনৰ মাজত আমি আছো ঠাট্টা মস্কৰা ফূৰ্তি বহুত কৰিলো এতিয়া চিৰিয়াছ হোৱাৰ সময় যাওক চেনিটাইজাৰ উলিয়াই দিয়ক যাওক হ'ব স্যার জোৰ পুৰি হাত পালেহি এতিয়াও যদি মানুহবিলাক ফূৰ্তি তামচাতে ব্যস্ত হৈ থাকে বহুত বেয়া বিপদ হ'ব কিন্তু ঐ তই যে মোক মিছা মিছি দৌৰাই দিলি তোৰ ধান্দা কি চিনি পাই যা অকণ লওঁ আছে আছো ন বটলত মুখলৈকে আলদি ভালকে ভৰাই দিছো নালাগে দে তেনেকে কৈছে যে মাংস জোলহে বিচাৰিছো মাংসত জ্বলে তই চিনি পাই যা ঘৰ পৰা বনাই মই বনাইছো অ কমল কি হলো কি হৈছে চা ক'ত বাহিৰত কি লাগিছে চা ও মাই এনে এনে খুজিলেতো নিদিয় সেইকাৰণে বুদ্ধি কৰি বাহিৰলৈ উলিয়াই দিছো ঐ তই যে মোক মিছা মিছি দৌৰাই দিলি তোৰ ধান্দা কি চিনি পাই যা অকণ লওঁ আছে আছো ন বটলত মুখলৈকে আলদি ভালকে ভৰাই দিছো নালাগে দে তেনেকে কৈছে যে মাংস জোলহে বিচাৰিছো মাংসত জ্বলে তই চিনি পাই যা ঘৰ পৰা বনাই মই বনাইছো অকণ দে নালাগে অকণমান দে নালাগে অকণমান দে অ নালাগে তাৰপিছত অকণমান দে নালাগে বুলি এৰি দিছোন জয় বৰাই বাথৌ ওম রিং ক্লিং আই 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 তাত কি মাথাত স্যানিটাইজার লাগাইছ ও কৰোণা বেমাৰ আহিছে চাওঁ হাত দিয়ক হাতত মাৰ কথা মাছ খোলক মাস্ক কিয় খুলিম বা সেপিনে বেমাৰটো সোমাই যাব খুলি দিয়ক আরে আরে মাস্কটো ভিজাই ফেলবি নাকি তই সেইখন ধুলালে কি হয় একদম মাৰি দিম কৰোণা হৈ যদি মই মৰো দিবানে সাহৰ জলপ আইটিআই পাছ কৰি মই বেকাৰ মা দেউতাই সকাহ পাব 1 লাখ নহলেও 50,000 দিলেও হ'ব মা দেউতাই সুখত থাকিব আমি বেসুৰা গাঁও তই দেখোন আমাতকেও ওপৰত বাইদেউ এই গানটোত মানে বহুত ৰহস্য সোমাই আছে আপুনি মোৰ কথাটো ভাবিলেনে কি কথা এই নমিনীৰ কথাটো হালাৰ হালা তই এতিয়া নমিনীত লাগি আছা কি হৈছে তোৰ সদায় সদায় নমিনী কথা সুধি থাকা পাগল চব ফালে টেনচনে টেনচন আকৌ কৰোণা আহিছে এতিয়া মোৰ কি হ'ব মই কেনেকে বাচিম এই এইটো কি কৰি দিলি তই ধ্বংস কৰি দিলি দেখোন বা কাপোৰখনৰ লগত যে লাগিছে বেমাৰখন যে ধ্বংস কৰিছো সেইটো চাওক মাস্কত যদি বেমাৰটো লাগছে তেতিয়াহ'লে দেখোন লং পেণ্ট চলাত চবতে লাগিল হয় চব মই চাফা কৰি দিম আরে বেমাৰ আছে দিয়ক যা ইমান পগলা দেচোন দে অলপ মাস্কখনতো মাৰি দে এই মাছে মাৰিলে গালি দিয়ে আৰে মাস্কখনতো ভাইৰাছ লাগি থাকিব পাৰে মাৰি দে ক'ত মাছত থাকিব চব হৈ পৰিব
সেইবিলাক সেইদিন নাই এতিয়াৰ ভাইৰাছ বহুত পাতলা বতাহও তুৰি থাকে মাৰি দে সঁচাকেনে অ হ'ব মই দেৰি চাচোন গালিহে পাৰিছে ইমান পাতলা বেমাৰ নে অ' খাটাইছে বাইদেউ অ আগৰ মালটো মানে ডাঠ আছিল এতিয়াতো পাতলা মানে আগৰ কৰোণাই ডাঠ আছিল এতিয়াতো পাতলা অ আগতে মানে মই এতিয়াতো কমলা ঘৈণীয়েক কেনেকে আগৰ কৰোণাতো মই ডাঠ এতিয়াতো কমলা ঘৈণীয়েক পাতলা হাৱাতে উৰি ফুৰে ধুনীয়া উত্তৰ দিছা ভেকচিনটো কোনেও ওলাব পৰা নাই এতিয়া তই যদি ওলালি আৰু তাকে মই বিচাৰি আছো অ সত কেনেকে বনাম বাৰু ভাল বস্তুটো চাজতে দি লওঁ নেকি বাহ অলপ চাবি মানুহ চানো এইখন কোনে আনিলে কালি চাৰে লৈ আহিছো বহুত বালা কৰিছে ইমান মৰ উৎপাত বাঢ়িছে নহয় এতিয়া মোৰ মহামাৰাহে ডিউটি হা তো মহ মাৰিবৰ কাৰণে চাকৰি থামাইছা মই বাৰু মহে মাৰিম আপুনি যে মাখি মাৰি দিনবোৰ পাৰ কৰি আছে এই হালাৰ হোম গাৰ্ড নিজৰ কাম কৰগে যা আউট। আমি বোলে মাকি মাৰি দিন পাৰ কৰিছো ভাগ্যে মোৰ নাকত নালাগিল চেৰেককে উঠিয়ে ইয়াক লক আকৌ ইখন এৰি দে ওই মন এৰি দে বেহাৰ বাড়ি আও কি আও বেহাৰ বাড়ি আও মই আহিছা মই এতিয়া আপোনাক কথা এটা সুধিম হা যাতা কথা সুধি মোৰ মাথাটো নষ্ট নকৰিবি কথা আৰম্ভই নকৈছে মাথা নষ্ট হৈয়ে গৈছে দে ক এই মেকানিক বিলাকে কি কৰি আছে অ' কোন মেকানিক বস্তু যে আৱিষ্কাৰ কৰে ধত পাগলা মেকানিক্স নহয় বৈজ্ঞানিক বৈজ্ঞানিক বিলাকে কি কৰি আছে কি কৰিব লাগে ইমান কৰোণা ভাইৰাছটো ওলাইছে সিহঁতেতো মাৰিব পাৰিব লাগিছে ইমান বাঢ়ি গৈ আছে এই বেলেগক আশা ভৰসা কৰি লাভ নাই এতিয়া আমাৰ তোৰ ওপৰতে ভৰসা হা তয়ে চব কৰোণা মাৰব লাগব দে বাবা দে মোৰ ওপৰত অ চাই গোটেই দেশখনে মোৰ ওপৰত ভৰসা কৰিলে কি হ'ব মই এতিয়া দোকানে চম্ভালিম নে কৰোণা ভাইৰাছে মাৰিম মোহর ফ্যামিলি আজি সব শেষ করে দিম বল চল নাই এখন যে হাৱাত এনেই টুৱাই ফুৰিছে দূর আৰুয়া আমি মশা মারিছো মচা মাৰিছে উম। নে ঘুচা মো মারিছো মো পেটা দি মহ মাৰিছে অ দেখোন কেনেকে মায়ে মোক দেখাই দেখিছো এয়া এইটো টিপি ধরিবা লাগে আর ম যত থাকে এনে খে দিলেও লাগিলে চেক ফুটে অ সেটেক ফুটিব হে কৰোণা ফিনিছ করোনা ফিনিশ মানে এখন মোক দিয়ক এইটো অ এইয়া ফুটিছে অ কমল কি হাসনানা ডিউটি গেল ডিউটিত গৈছে কেইটা দাইভনো কিয় এনে সুধছো আৰু কিয় এনে সুধিছে আৰে জানবা মন দিছে আৰু এই কৰোণাটো কেতিয়া শেষ হ'ব এই ভেকচিন কিমান ষ্টকত আছে ভাইৰাছটো কেনেকুৱা সেইবোৰ জানিবৰ মন নাই হাসনানা কেইটা বজাত উঠে কেইটা বজাত শুৱে ডিউটিত হাসনানা কেইটা বজাত উঠে কেইটা বজাত শুৱে ডিউটিত কেইটাত যায় কেইটাত আহে সেইবোৰ জানিবৰ মন আছে আপোনাৰ ঠাণ্ডা মই নাজানো এনে কেকেচাৰে নকয় কথা কয় এই বদমাছে বিয়া হোৱাৰ পৰা খুব অহংকাৰ হৈছে দে মন দে এইবিলাক দেমালি নয় বেয়া হলে চাৰে গালি ফাৰিব আৰু বেয়া নহলে নাফাৰে দেচোন তেতিয়াহ'লে বেয়া নকওঁ এইখন দি কৰোণা নামাৰে অ এই মহে মই যে কৰোণা নমৰা কি কথা আছে অ দেচোন অৱশ্যে মই আকৌ চেষ্টা কৰিছো তাৰপিছত লৈ যাব আৰু এইটো দি কৰোণা মাৰেহি এই কি কৰি আছা মাৰি আছো কি মাৰিছা কৰোণা ভাইৰাছ এনে কৰোণা মাৰিছে সি সিহঁতে ইমান অশান্তি কৰিছে মানুহ বাহিৰলৈ ওলাব না কৈ দিছে দুটা মানুহ ওচৰত থাকিব নোৱাৰিছে সেইটো কৰোণা ভাইৰাছ দেখুৱাইছে মই এইকেইটা দেখা এনেকে কৰোণা মৰিব নেকি দেচোন দে ও মাইৰে ইটা আমি কৰোণা ভাইৰাছ নেকি আমাক যে মাৰি আছা কবিছ
পাগলা কি কৰি আছা কৰোণা ভাইৰাছটো মাৰি আছো ইটো ইদি কৰোণা মাৰে নাকি ইটো ইদি মাখিহে মাৰে এই মাখি মহে বাচি নাযায় কৰোণা ক'ত বাচি যাব উঠাক 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 কি উঠাম মাছ ওপৰলৈ উঠাক ৰহে মই কিবা বিচাৰি আছো পোৱা নাই হেত তেত, ক'ত থলো বস্তুটো What? What? কি কৰছা তই কি কৰছা হা কি কৰছা কি হৈছে অ লাগি গৈছে ওলা অ ভুলতে লাগিছে ওলা দে বস্তুটো দে কি হ'ল, হা? বচোন না কি হ'ল দিব কৰোণা মাই মোক আচ্ছা চাচোন চা ভাগ্য মোৰ নাকত নালাগিল চাৰেককে উঠিছে ইয়াক লগ আকৌ ইখন এৰি দে ঐ মোন এৰি দে ও মাই কৰোণা কৰোণাকে থাকোতে কৰোণা পুৰি গলো উঠা অ গুড মৰ্ণিং গুড মৰ্ণিং থানালৈ যায় অঁ ব'লক ঠিক আছে আপুনি পাইপত ধৰি আছে কিয় এনেকে হ'বলৈ স্প্ৰে কৰে ছাৰ পাইপত নধৰিলে উপায়ো নাই ছাৰ নেদেখে নেকি নে আহিলা মানুহক এনেকে বঞ্চিত কৰিলে আমি বেয়া পাওঁ বাইদেউ আপুনি কিন্তু পিছত ছাৰক এইবিলাক অত্যাচাৰ নকৰিব দেই আহিছো